আমাৰ মোবাইলটো লৈ আহিবলৈ ক'ব লাগিছিলে ভিডিঅ'টো ক'ব লাগিছিলে নহয় মোবাইলটো চাউণ্ড থাকি হ'ল কেমেৰাটো বিচাৰিছিলোঁ নাপালোঁ কাইলৈ পালোঁ এই ধূপ পৰিলে এই ধূপ পৰিলে সময় পৰিৱৰ্তনৰ লগে লগে মহও পৰিৱৰ্তন হৈছে আই কিমান কৰিবা শুই উঠাৰ পৰা পুনৰ নিদ্ৰাত যোৱালৈকে কেৱল কাম বুজিছেনে মানে মোৰ একেবাৰে পদ নাইকিয়া হৈছে আৰু মহানী হ'ল বুলি দুই এটা কাম কৰিব পাৰে নহয় অকল সিফালে যাব সিফালে যাব গোটেই সমস্ত দায়িত্ব মূৰৰ ওপৰত কি কৰিবা ৰজা ঘৰ ওপৰত হৈছো যেতিয়া কৰিবতো লাগিবই বাকী আপোনালোক আহিছে ভাল লাগিছে ৰ'ব দেই পঢ়া আহিছে যোৱা গৈছে খোৱা খাই আছে মইহে দুদিন ধৰি থকা অকণ খাবলৈ বনাই গৈছে কামো যি বাঢ়িছে আৰু কি হ'ল জানে মানে বহুত মানুহ আহিছে নহয় মই এগৰাকী বৰমাক সুধিলো বোলো কেঁচুৱাটো কেনেকুৱা পালে তেওঁ কৈছে বোলে ডাঙৰ হ'লে বৰ ধুনীয়া ছোৱালীজনী হ'বহে মইলো খা ৰজা ঘৰ ছোৱালী হোৱা নাই বোলে ল'ৰাহে হৈছে তেতিয়া তেওঁ কৈছে খাওঁতে বোলে পাহৰি লাগিলো মইলো ঠিক কৰিছে তুমি ৰজাৰ ঘৰ একদম ঠিক ধৰিছে মই ৰজাৰ ঘৰ লুটুৱাই পিছে মহাৰাজ আছে নে আছে লগৰ কৈ যাবলৈ ক'ব লাগে মহাৰাজক তুমি কি বুলি ক'বা পাছত দিবলৈ দিগদাৰ হ'ব নেকি সেইটো এটা প্ৰশ্ন ন তাকে মই আপোনাক সোধাই নহ'ব কওকচোন কি বুলি কমগে মহাৰাজক ক'বাগৈ যাদৱৰ পুৰুষিত মহাপ্ৰভুপাধ্যায় শ্ৰী শ্ৰী গৰ্গৰাচাৰ্যলৈ পাইছে মহাপক্ষ চুৰ গৰ্গ হেই শ্ৰী শ্ৰী গৰ্গ হেল্ল' মোৰ নামটো শুনিবলৈ কেনেকুৱা পালে বাৰু ভোলা আপোনাৰ কি নাম কৈছে হা অকণমান ছুটিকে নাম এটা কওকচোন ৰজা ঘৰ লগোৱা ইমান গুৰুত্বনে লগোৱা নোহোৱা হ'লে জানো মই ৰজা ঘৰত কাম কৰি থাকো কিমান আহিছে কিমান আহিছে খাই আছে এখন ঘৰ লাগে বুজিছেনে আপোনাৰ হৈছেনে নাই কি নাই কিমান নাখায় হ'ল আপুনি নিজৰ পাত্ৰলৈ খালে বহুত খালে বুজিছে নাই বহুত খালে বামুণ বুলিহে মই হাত দেই মই জানে এই ৰাজ্যৰ মানুহে জানে মই কেনেকুৱা সেইটো মোৰ লগত কি থাকনি আকৌ মই থাকিবলৈ মানে আকৌ তেওঁক লাগে কৃষ্ণ বুলিছো দেই নাহিব যাবনে নে মই বেলেগ ব্যৱস্থা কৰিম মানুহৰ এটা হেৰি আছে দেই ৰাম ৰাম নাইকিয়া হৈছে আৰু দেই মোৰ মানুহে
বেলেগ আৰু মোৰহে কেঁচা হৈ থাকে বুলি নহয় মই ডেকা পাওঁ তইহে পোৱা বাকী ভালে আছ ন অ কি কথা বা ছোৱালী পাইছ নি খবৰ মই দুজনী বুলি জানো আৰু আজিকালি দুখী আছে যদি গম নাপাওঁ বাৰু ঐ চা মই দুজনী কোন চালা এজনীও নাই লাজ দিছ নি মানে এজনী মানে সময় উঠাম আৰু মানুহে গম পাব তেতিয়া কিমান জনী উঠাম সময় নাই আগে গৈ বাগানে আপুনি কথা এটা আছে নহয় তুমি বৰ ভাল মোৰ দাড়ি পকাই নাই তোমাৰহে পৰিছে এবাৰে কেইটা আধা হ'ব পাচোন বা এই কাৰণে এই আকৌ মাটিটো ফুটিব লাগে মাটি দে মই ইয়াত দোকানতে লৈ আছো মাজত আইও মোৰহে নাই বাও সময় মিলাইছো আইও ঘটালে
কি হৈছে
নহয় নহয় এতিয়া সলালে এতিয়া কাম দিবাঙৰ চকু চানি চাওঁ আহিব মনে একেবাৰে শীতল কৰি গৈছে হেৰি নহয় তোমাক আগতে আমাৰ এই ৰাজ্য দেখা নাই অচিনাকি লাগিছে পইচাটো পাম নেকি বাৰু পাম নেকি বাৰু মই ৰাণীয়াক মাতিম ৰাণীয়াক থকা আগতে মোৰ পইচাটো টকা প্ৰয়োজন নহয় মই তোমাৰ নামটোকে কওঁ কথা নাই বোলে কথা আছে তোমাৰ সেই মনৰ গভীৰ সংকল্প মোৰ এইটো হয় নাই বাৰু পইচা নাই এই আইও মই নোৱাৰিছো দেই বাবা এই বাদ দিয়া তোমাৰ নামটো কোৱা আইও মোৰ নাম ভোলা তোমাক এতিয়া মই এনেকে সোমাই আহি যেতিয়া দেখিলো তলৰ পৰা যিটো ঝাটকা মাৰিছে নহয় হিন্দী ঝাটকা ঝাটকা কথা এটা শুনি যাওঁ বিয়া বাৰু হ'ল জানো ayo di পিছফালে থাকোঁতে গেমে মাৰিছে নহয় তেতিয়া ভাবিছোঁ খবৰ আখৰা দেই হেল্ল' এইখনতে এইখনতে আছিলে আমাৰ ধুনীয়া ছোৱালীজনী আমাৰ নীলমণিও নাই হাতত লৈছিলে নীলমণিও নাই ধুনীয়া ছোৱালীজনীও নাই এতিয়া কি হ'ল ঐ ধুনীয়া ছোৱালীজনী ভিতৰত যায় ন আমাৰ নীলমণি নাই আৰে লাইটটো জিলিক জালা কৰিব লাগিব দেই মাইটো দে লাইটটো জিলিক জালা কৰিব লাগিব Kan boleh boleh sih kalau mana. Saya kau dia orang kan lah. Kami, ini bagaimana kini kau butuh apa? Baik kau orang orang paling ni boleh. Sudah mana? আমার কাছে বল করে বলো খাওয়া করে ওই দেওহাটার মোর পাশে কি কইছে আৰু আৰু অলপ আছে পুৰা পালো কৰিলো আৰু লগে লগে এটা ভয়ংকৰ ডাঙৰ শব্দ হ'ল আৰু কেনে কি হ'ল ময়ো গম নাপালো ফটো মাৰিলে মাৰিলে পাইম বুলি ক'লো হয় আরে ওচৰলৈকে যাবলৈ ভয় লাগিছে
এইটো মই কাম পাৰিম এইটো আইন বুদ্ধি লগাব লাগিব রানী তুমি কৃষ্ণৰ প্ৰতি একেবাৰে যত্ন লোৱা হয় নহলেনো দিনে দিনে এনে নতুন নতুন এক ঘটনা ঘটিবলৈ পায়নে নিশ্চয় নিশ্চয় বাপ তবু সদায় সদায় কোৱা ওলাইছে নো তবু ৰাতে যাবনে কালে যাব থাকে যাব ৰাজা এৰ ৰূপ এটা কিমান সংখ্যক আছে মই কোন জল কৰা ৰে তুমি মনে থাকা কিন্তু রানী তোমাৰ এনে কাৰ্য উচিত হোৱা নাই হেৰা তোমাক দেখিছো কথা কবই নোৱাৰি তোমাক জানো মই কৃষ্ণক জিলিক লৈ বান্ধি ফুৰিবলৈ কৈছো মই এইটোৱে কৈছো যে তোমাৰ কৃষ্ণৰ প্ৰতি যত্ন লোৱা একেবাৰে হোৱা নাই আজিৰ পৰা সাৱধান হ'বা এতিয়া যোৱা বোলা বাপ এই ৰাইককটো নগৰ বান্ধি কৰি দিবা গম পাইছে ভাল ভাল এই